তাৰপৰা বেলেগ ক'ৰবাত গ'লে সকলোৰ পৰা এটা প্ৰশ্ন আহিছে তুমি যাদু মন্ত্ৰ জনা নেকি, সেই মানে পুৰণি অন্ধবিশ্বাসবিলাকে তুমি প্ৰায় দেখোঁ আচলতে সাপে মিউজিক শুনিব পাৰে নে নোৱাৰে, মানে যোনটো তোমাৰ ধোঁৰা সাপৰ প্ৰজাতি, ধোঁৰা সাপ বুলি ক'লে মানে বিষ নথকা বুলি ভাবে, কিন্তু ধোঁৰা সাপৰ অসংখ্য প্ৰজাতি আছে। ৰিচেণ্টলি ক্লাছ 9 মানৰ পৰা সাপ উদ্ধাৰ আৰু সাপৰ মানে এইবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ। যোনটো অকাকি, যোনটো এডোখৰ ক'লা এডোখৰ হালধীয়া, সেই সাপটো বিষ থকা। নমস্কাৰ বন্ধুসকল, কিতাপ দ্য আছামিজ বুক টিউবাৰ চেনেলটোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আজি আমাৰ ভিডিঅ'টি কিছু অৱদানৰ প্ৰতি সকলোৱে কৈ আছে। আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ আৰম্ভণিৰ পৰা চাই আহিছে তেতিয়াহ'লে দেখিবলৈ পাব আমাৰ প্ৰথম ভিডিঅ'টো আছিল ক্ৰেট নামৰ এখন উপন্যাসৰ বিষয়ে। ক্ৰেটখনৰ কথা আপোনালোকে জানি যে এখনে সাপৰ এটা সজাগতা, সাপৰ প্ৰতি এটা সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে লিখা এখন উপন্যাস। গতিকে মই এতিয়া ভাবিলো যে কিতাপৰ পাততো আমি সাপৰ বিষয়ে পালো, কিন্তু সাপৰ বিষয়ে কথাখিনি প্ৰেক্টিকেলকে আমি জানিবলৈ হ'লে সাপৰ উদ্ধাৰ বা সেই সম্পৰ্কে অধ্যয়ন কৰা এজন মানুহৰ লগত আমি কথা পতা উচিত, তেতিয়া আমি জানিম। মোৰ জানিবলৈ মন গ'ল, ভাবিলো আমাৰ দৰ্শকসকলো জানক, সেয়েহে আজি আমি আহি উপস্থিত হৈছোহি এনে এজন ব্যক্তি যিয়ে সাপৰ উদ্ধাৰ বা পুনৰ সংস্থাপনৰ লগত জড়িত হৈ আছে। আমি তেখেতৰ পৰা সম্পূৰ্ণ পৰিচয় তেখেতে নিজে ক'ব। আমি তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছো। হয়, সকলোকে সুপ্ৰভাত আৰু মোৰ ফালৰ পৰা বহুত বহুত নমস্কাৰ। মোৰ নাম ত্ৰিবেণীজন গগৈ, মই ঘিলামৰাৰ বাসিন্দা। মই ৰিচেণ্টলি আপোনাৰ ক্লাছ 9ৰ পৰা সাপ সংৰক্ষণ আৰু সাপ উদ্ধাৰ কামত জড়িত হৈ আছো। বাকী ভাইটিক লগ পাই ভাল লাগিলে, ভাইটিয়ে এনেকুৱা এটা মানে কথাবিলাক জানিবলৈ আগবাঢ়ি আহিছে। ভাইটিয়ে এতিয়া কি প্ৰশ্ন সোধে তাকে আমি চাওঁ, গতিকে ভাইটিলৈ আকৌ মাইক্ৰফোনটো মই আগবঢ়াই দিছো। ঠিক আছে, ধন্যবাদ ত্ৰিবেণীদা। মানে ত্ৰিবেণীদা ফোন কৰাৰ লগে লগে আমাক সময়খিনি দিছে, সেইটো কাৰণে ভাল লাগিলে। এতিয়া আপুনি মোক ত্ৰিবেণীদাৰ পৰা মই এইটো কথা জানিব বিচাৰিম যে এই ক্ষেত্ৰখনৰ প্ৰতি আপুনি আকৰ্ষিতটো কেনেকৈ, মানে কেনেকে আপোনাৰ মনটো কেনেকে জড়িত হয়, এতিয়া আপুনি আচলতে কি হয়, আপুনি কি হয়? আপুনি সাপ উদ্ধাৰ কৰিছে হয়, কিন্তু মানে আপুনি কি হয়, বা আপুনি এনেকুৱা কোনোবা সংগঠনৰ লগত জড়িত নেকি, প্ৰকৃতি সংগঠন, সেইখিনি মানুহে জানিব বিচাৰিব। গতিকে সেইটো কথা আমাক কওকচোন। হয়, মই তোমাৰ মানে আগৰ পৰা মানে মই ধৰি লোৱা তোমাৰ এই সাপ বুলি ক'লে মানুহৰ মাজত ভয় এটা আহি থাকে ন। মই জেনেৰেলি মানে ধৰি লোৱা ডেঞ্জাৰাছ কামবিলাকৰ প্ৰতি সৰুৰ পৰা খুব আকৰ্ষিত। আৰু মই তেতিয়া মানে ক্লাছ 9ত আছিলো, তেতিয়া মানে মোৰ সাপৰ সম্পৰ্কে কোনো জ্ঞান নাছিলে। ধৰি লোৱা কোনটো সাপ বিষাক্ত, কোনটো অবিষাক্ত, মানে সাপ এটা পালে মানে নেগুত ধৰিব লাগে, মানুহৰ আগত মানে আকৰ্ষিত এটা কাৰণ বিন্দু হৈ পৰা নিজকে এটা মানে হিট মৰা বুলি কয় যে কিবা টাইপৰ, সেনেকুৱা টাইপৰ হ'বলৈ চেষ্টা কৰো। কিন্তু ৰিচেণ্টলি মই মানে যেতিয়া মানে মোৰ ঘৰৰ ধৰি লওক আমাৰ নিচা এজন আছিলে, তেখেত তোমাৰ ভেটেনেৰী কলেজত কাম কৰিছিলে, ষ্টুডেণ্টক পঢ়ায়। তেখেতৰ পৰা মই কিছুমান তথ্য পালো যে বস্তুটো আচলতে এনেকুৱা হ'ব নালাগে, এনেকুৱা হয়। তেখেতে মোক কিছুমান মানে সংগঠনৰ বিষয়ে ক'লে, আৰু তাৰপিছত মই ৰিচেণ্টলি এটা মানে NGOৰ লগত মানে হেৰি হৈ গৈছিলো, মানে সক্ৰিয় হৈ গৈছিলো। NGOটোৰ নাম আছিলে ঢকুৱাখানা মেগামিছ নেচাৰ ক্লাব। এইটো এটা NGO আছিলে ৱাইল্ড লাইফৰ। তাৰ সৈতে কিছুমান মই জ্ঞান পালো। তেখেতলোকে মোক এটা প্ৰিফাৰ কৰিলে আছাম ৱাইল্ড লাইফ ৰেস্কিউ এণ্ড ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা এটা মানে ট্ৰেইনিং আহিছিলে, ৱাইল্ড লাইফ ৰেস্কিউৰ মিট। মানে অসমত যিমানবিলাক ৰেস্কিউৰ আছে তেখেতলোকে এটা মিট, আৰু ধৰি লৈছো যোনবিলাক শিকাৰু ৰেস্কিউৰ মোৰ লিখীয়া মানে সেই সময়ত তেখেতলোকে মানে এটা মিট পাতিছিলে, য'ত নেকি আমি মানে অকল সাপ বুলিয়ে নহয়, মেমেলছ, তোমাৰ জীৱ জন্তু হওক, চৰাই হওক, সাপৰ হওক, সকলোবিলাক ক্ষেত্ৰৰ মানে অলপ কিবা এটা আইডিয়া পাইছিলো যে এইটো সাপ এনেকুৱা, এইটো সাপ এনেকুৱা। তেতিয়া মানে মোৰ প্ৰেক্টিকেল জ্ঞানটো নিজৰ আছিলে। ধৰি লোৱা সাপটো মই ধৰিব পাৰো, কিন্তু তাৰ যোনটো মানে থিয়ৰী জ্ঞান, মানে চাপোজ কোনটো সাপৰ বিষ আছে, কোনটো বিষ নাই, কোনটোৰ প্ৰতিক্ৰিয়াবিলাক কেনেকুৱা, কাৰ বিহেভিয়াৰ কেনেকুৱা, সেই সম্পৰ্কে মোৰ জ্ঞান অকণো নাছিল। যেতিয়া মই সেই ট্ৰেইনিংটো কৰিলো, তাৰপিছত বহুতখিনি কথা গম পালো। তাৰ পিছৰ পৰা মই কামটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আচলতে এইটো মোৰ কাম হিচাপে নহয়, আচলতে মোৰ এটা হবি। ধৰি লোৱা মই চামাৰ চিজনত ঘৰত আহি পাওঁ, গৰমৰ দিনকেইটাত সাপটো ওলাই, সেইকেইদিন বন্ধতে মোৰ হবি হিচাপে কামটো আনন্দমতে কৰি থাকো। তাৰপৰা বন্ধটো খতম হৈ আকৌ তাত মই গুচি যাওঁ, এনেকুৱা মানে কথাবিলাক। খুব ভাল কথা। মানে আমিতো আজৰি সময় এনেই অভাৱতে খৰচ কৰি থাকো, কিন্তু ত্ৰিবেণীদা এটা সাংঘাতিক এটা ভাল কাম কৰি আছে বুলি ক'ব লাগিব। ত্ৰিবেণীদা প্ৰশংসাৰ যোগ্য। আমাৰ বৰ্তমানৰ যুৱ প্ৰজন্মই যিহেতু উশৃংখলতাত আমি উঠি গৈ আছো বুলি কয়, মানে ক্ৰিয়েটিভিটিটো কমি আহিছে বুলি কয়, কিন্তু তাৰ মাজত আমাৰ এনেধৰণৰ যুৱকসকল মানে আমাৰ কাৰণে আদৰ্শ হোৱা উচিত। এতিয়া ত্ৰিবেণীদা আমি এটা কথা এটা সুধোঁ, মানে মই একদম সাধাৰণ মানুহ, সাপৰ বিষয়ে একো নজনা মানুহ এজন হিচাপে আমি প্ৰশ্নটো সুধিব বিচাৰিছোঁ। আমাৰ মানুহ এটা প্ৰশ্ন হ'ব যে সাপবিলাক কেলৈ সংৰক্ষণ কৰিব লাগে? সাপবিলাকতো সুধিলে মানুহ মৰে, সাপ বিষাক্ত হয়, সাপটো কেলৈ সংৰক্ষণ কৰিব লাগে? ত্ৰিবেণীদানো এনেকৈ দৌৰাদৌৰিকৈ সাপবিলাক কিয় সংৰক্ষণ কৰিবলৈ বা সুৰক্ষা দিবলৈ চেষ্টা কৰি আছে? ইক'চিষ্টেমত বা পৰিস্থিতিতন্ত্ৰত সাপৰ কিবা ভূমিকা আছেনে? এনেই দৌৰি আছে নেকি? সেই কথাখিনি আমি সাধাৰণ মানুহ হিচাপে আমি জানিব বিচাৰিম ত্ৰিবেণীদাৰ পৰা।
সংৰক্ষণ কিয় কৰোঁ বুলি ক'লে পোনপ্ৰথমে মই ক'ব বিচাৰোঁ খাদ্য শৃংখলটোৰ কথা। আমি সকলোৱে খাদ্য শৃংখলৰ কথা জানো, যেনে ধৰি লোৱা ভেকুলীয়ে পোকটো খালে, ভেকুলীটোক সাপে খালে, সাপটোক চিলনীয়ে খালে, চিলনীজনী কিবাহে খালে, বা এনেকুৱা এটা খাদ্য শৃংখল বনি আছে। সেই খাদ্য শৃংখল যোনটো ফুড চেইনটোৰ মাজত সোমাই আছে সাপটো, যদি ফুড চেইনৰ মাজৰ এটা ছিষ্টেম ব্ৰেক হৈ যায়, এটা জীৱ নাইকিয়া হৈ যায়, তেন্তে আমাৰ গোটেই পৰিৱেশতন্ত্ৰৰ এটা ভয়ংকৰ মানে কিবা এটা নামি আহিব। মুঠতে কি বুলি কয়, এইটো মোৰ ৱৰ্ডটো মুখত অহা নাই, মুঠতে বেয়া কিবা এটা নামি আহিব। গতিকে সেই বেয়া কিবাটো নহ'বলৈ, পৰিৱেশলৈ সংকট নাহিবৰ কাৰণে সাপটো সংৰক্ষণ কৰোঁ। আৰু এটা কথা জনা উচিত যে সাপ হৈছে কৃষকৰ পৰম বন্ধু। মই এইকাৰণে পৰম বন্ধু বুলি ক'লোঁ, তুমি বিশ্বাস নকৰিবা, আমাৰ এটা সাপে এমাহত যিমান নিগনি খাব পাৰে, যিমান অনিষ্টকাৰী পোক পৰুৱা খাব পাৰে, বেলেগ কোনো খাব নোৱাৰে। গতিকে সেই ক্ষেত্ৰৰ পৰা চাব গ'লে সাপৰ ভূমিকা বহুত। সাপ কৃষকৰ পৰম বন্ধু, গতিকে সেই পৰম বন্ধুজনক আমি কেতিয়াও মানে অনিষ্ট কৰিব নালাগে বুলি মই ভাবোঁ, যাতে পৰিৱেশতন্ত্ৰত ইয়াৰ মানে ভূমিকাবিলাক সদায় মানে অটুট হৈ থাকক। তাৰে কামনা কৰি মই ইয়াতে সংৰক্ষণৰ কামত লাগি আহিছোঁ, যাতে জীৱটোও বাচক, মানুহবিলাকেও কথাবিলাক গম পায়। এৱাৰনেছ প্ৰগ্ৰেমো কৰিছোঁ মই, ইমানেই আৰু। বাকীনো বেলেগ কেনে বিশেষ একো নাই। সংৰক্ষণ বুলি ক'লে খাদ্য শৃংখলটোৱে মেইন, আৰু বেলেগ একো নাই। মানে এতিয়া কথা হ'ল কি, সাপ আমাৰ অতদিনৰ পৰা আছেই, মানে সাপে খাদ্য শৃংখলতা বনি আছে। তাৰ মাজত এতিয়া সাপটো মানে সংৰক্ষণ কৰিবলগীয়া এনেকৈ বিশেষ পদক্ষেপ ল'বলগীয়া কি হ'ল, মানে সাপৰ অস্তিত্বৰ প্ৰতি ভাবুকিটো কিহৰ কাৰণে আহিছে? ভাবুকি মানে আমি দেখি আহিছোঁ যে আজিকালি মানে দেখোঁ, মানে য'তেই নহওক, যিকোনো গাঁও হওক, চহৰ হওক, যিকোনো অঞ্চলত সাপ বুলি ক'লে মানুহৰ মনত এটা ভয়ৰ কাৰণ আহি পৰে। সাপ মানে বিষ থকা, সাপটো দেখিলেই মাৰেই মানে। মই এনেকুৱা দেখা নাই নে, মানে এনেকৈ মানে প্ৰেক্টিকেল এক্সাম্পল হয়তো তুমি ক'তো নাপাব যে সাপ এটা দেখিলে তাক কেনেকৈ বচাব পৰা যায়, এনেকুৱা কোনো হয়তো নেভাবে, দেখা নাই। গতিকে তাৰ জীৱনলৈ এটা ভাবুকি নামি আহিছে, মানে তাৰ অস্তিত্বৰ মানে ৰক্ষাৰ ক্ষেত্ৰত অলপ সংকট নামি আহিছে। গতিকে তাৰ সংৰক্ষণটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। যদি নাইকিয়া হৈ যায়, আমাৰ খেতি বাতি হওক বা পৰিৱেশতন্ত্ৰত বহুত সংকট নামি আহিব। গতিকে সেইফালৰ পৰা চাব গ'লে তাৰ এটা সংকট নামি আহিছে। মানে সাপ মৰা কামটোতো মানুহে আগতেও কৰি আছিলে, সাপ আগতেও মাৰে, কিন্তু এই শেহতীয়াকৈ কিবা এনেকুৱা ইমিডিয়েট কজ ওলাইছে নেকি যে সাপৰ প্ৰতি বৰ সাংঘাতিক এটা ভাবুকি আহি গৈছে? মানে কিবা অকল জনসংখ্যা বিস্ফোৰণৰ কাৰণেই হৈছে, এনে আৰু কিবা বেলেগ কাৰণ আছে নেকি? মানে ধৰক চোৰাং ব্যৱসায় বা কিবি তেনেকুৱা আছে নেকি সাপৰ প্ৰতি ভাবুকি থকা? চোৰাং ব্যৱসায়টো বহুত হৈছে এতিয়া। মানে ধৰি লোৱা, যিহেতু হয়তো আমি নাজানো বহুতে, সাপৰ যোনটো বিষ, মানে বিষৰ পৰা কিছুমান মেডিচিন বনোৱা হয়, যেনে ধৰি লোৱা এনাস্থেটিয়া, যোনবিলাক আমাৰ শ্বিলঙতে মেলোঁতে কাটুংতে মেলোঁতে দিয়া হয়, বিষৰ বেজী বনোৱা হয়, এইবিলাক। আৰু কিছুমান অন্ধবিশ্বাস আছে আমাৰ সমাজত। তোমালোকে এতিয়াও দেখিছা গঁড়ৰ খৰ্গটো বেচে, যেনেকৈ অন্ধবিশ্বাসৰ কাৰণে, যোনটো কোনো কামেই নাই, সাধাৰণ চুলিৰ মিশ্ৰণে বনা এটা বস্তু। ঠিক তেনেদৰে কিছুমান অন্ধবিশ্বাস আমাৰ সমাজত এতিয়াও চলি আহিছে, যোনবিলাক গতিকে সেইবিলাকৰ কাৰণে আমাৰ সাপটো চোৰাং ব্যৱসায়ত পৰি গৈছে, তাৰ সংকট নামি আহিছে। আৰু ইভাগে গম পালোঁ বিষ আছে বুলি ভাবিয়ে মানুহে মাৰি দিছে। গতিকে ৰিচেণ্টলি মানে এনেকুৱা হৈ গৈছে, আমি কথাবিলাক সকলোৱে নতুন প্ৰজন্মবিলাকে জনা হৈ আহিছোঁ। গতিকে তাক সংৰক্ষণ কৰিবলৈ আমি সকলোৱে আগবাঢ়ি অহা উচিত। গতিকে সেইকাৰণে ময়ো আগবাঢ়ি আহিলোঁ। ঠিক আছে, নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ। এইখিনিতে ত্ৰিবেণী এটা ব্যক্তিগত কথা এটা সুধোঁ। আপুনি যেতিয়া প্ৰথম এইবিলাকলৈ মানে সাপৰ ৰেস্কিউ কৰাৰ লগত যেতিয়া জড়িত হৈছিলে, তেতিয়া আপোনাৰ পৰিয়াল হওক, বন্ধুবৰ্গ হওক, শুভাকাংক্ষী বা সকলোৱে কেনেকুৱা ধৰণৰ এটা কিবা এটা বেলেগ এটা প্ৰতিক্ৰিয়া দিছিলে নেকি? কাৰণ আপুনি ধৰক বাইক এখন লৈ স্পীডত চলাই ফুৰা সলনি যে সাপৰ পিছত দৌৰি ফুৰিছে, মানুহবিলাক প্ৰতিক্ৰিয়াটো কেনেকুৱা আছিলে? প্ৰতিক্ৰিয়া মানে প্ৰথম কথা হ'ল, ঘৰতটো যিমান যি হ'লেও সাপ বুলি ক'লে বিষাক্ত বস্তু। কাৰণ ধৰি লোৱা, তোমাৰ মনত বছৰ ধৰি যোনটো প্ৰতিক্ৰিয়া সোমাই আহিছে, তোমাৰ মাথাত সোমাই আহিছে, সেই প্ৰতিক্ৰিয়াখিনি ঘপককৈ ওলাই নাযায় যে সাপটো বিষ থকা বস্তু। সাপ বুলিবলৈ আমাৰ মানুহবোৰত কাল বুলি নে কিবা বুলি কয়, কালে কিবা কৰিলে ৰক্ষা নাই। গতিকে সেই বস্তুখিনি মানুহৰ মাথাৰ পৰা উলিয়াবলৈ যাওঁতে, মানুহ বুলি ক'লে আমাৰ ঘৰৰ মানুহখিনি পৰে। মাহঁতে প্ৰথম বহুত ভয় কৰিছিলে যে তই সাপ চাপ ধৰিব নালাগে, কিবা কৰিব নালাগে, এইবিলাকৰ বিৰত থাক। তাৰপৰা বেলেগ ক'ৰবাত গ'লে সকলোৰে পৰা এটা প্ৰশ্ন হৈছে, তুমি যাদু মন্ত্ৰ জনা নেকি? সেই মানে পুৰণি অন্ধবিশ্বাসবিলাকে, তুমি যাদু মন্ত্ৰত হেৰি থকা নেকি? যিহেতু মই যাদু মন্ত্ৰ কোনো ব্যৱহাৰ নকৰোঁ, সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি সাপ এটা ৰেস্কিউ কৰোঁ। গতিকে এইবিলাক কিছুমান সন্মুখীন হ'বলগীয়া হয়। মানুহবিলাকে কিবা অজব কেনে মোৰ দৃষ্টি এটা চাই, মানে ই সাপ ধৰে অলপ কিবা, কিন্তু যিটো নেকি একে সাধাৰণ, সকলো তুমিও কৰিব পাৰা, ময়ো কৰিব পাৰোঁ, আৰু বেলেগ সাধাৰণ জনতাও কৰিব পাৰে। মানে শিকোঁ বুলি ক'লে বস্তুটো কৰিবলৈ, যিহেতু যিকোনো কাম এটা কৰিবলৈ হ'লে বস্তুৰ প্ৰতি আমাৰ ভাল পোৱা থাকিব লাগিব, ইণ্টাৰেষ্ট থাকিব লাগিব, তাৰপিছত কৰিব পাৰিম। মোৰ হয়তো ভাল পোৱা আছিলে, ইণ্টাৰেষ্ট আছিলে, তেনেকৈ আগবাঢ়িলোঁ আৰু। মানে আগ্ৰহ আৰু সাহসটো মেইন কথা, মুখ্য কথা। মানে ত্ৰিবেণীয়ে যদি আমাৰ ঘৰৰ ওচৰৰ ফালে তেতিয়া সাপ ৰেস্কিউ কৰি লৈ আহে ন, তাৰপিছত চবেই কয় কিন্তু কিবা এটা জানে ল'ৰাটোৱে, কিবা এটা মানে সেই যাদু মন্ত্ৰ বা তন্ত্ৰ মন্ত্ৰৰ কথা কয়। মানে আমাৰ মানুহে বেজি ল'লেও সেই ভগৱানৰ নাম লৈ বেজি লৈ ভাল পায়, সেইটো আচলতে ইমান পটককৈ ওলাই নাযায়, এনেকুৱা ধৰণৰ কথা কিছুমান হয়। কিন্তু আমি এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা এটা সুধিম যে
সাপক লৈ যথেষ্ট অন্ধবিশ্বাস আছে, ইমানে অন্ধবিশ্বাস কিছুমান আছে মানে প্ৰত্যেকখন সমাজতে বেলেগ বেলেগ ধৰণৰ অন্ধবিশ্বাস আছে, যাৰ বাবে আমাৰ সমাজখনৰ ক্ষতি হৈছে, সাপৰ ক্ষতি হৈছে। গতিকে সেই সম্পৰ্কে সেই অন্ধবিশ্বাসসমূহ কি, তাৰ আচল তাৰ আঁৰৰ কাহিনীবিলাক কি, সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিছোঁ। এতিয়া অন্ধবিশ্বাস বুলি ক'লে অসংখ্য অন্ধবিশ্বাস আছে, ঠাইভেদে বহুত অন্ধবিশ্বাস আছে। মই তাৰ কেইটামান মানে সাধাৰণভাৱে যোনবিলাক মানুহৰ মুখত চলি আহিছে, যোনবিলাক শুনি আহিছোঁ মই সেইটো ক'ম। প্ৰথম কথা কয় মানুহৰ সাপৰ নেজৰ ফালে আল থাকে বুলি কয়, যে নেজত মুখত থাকি নেজত বিষ বেছি থাকে, নেজে মাৰি থাকিবলৈ ৰক্ষা নাই। আচলতে কোনো সাপৰ দুখন মুখ নাথাকে। দুখন মুখ মানে ধৰি লোৱা ডিঙি কিনাৰেদি এখন মুখ থাকিব পাৰে, যেনেকৈ মানুহৰ যম সন্তান হয় ডিঙি কিনাৰেদি জাপ পায়, কিন্তু নেজৰ ফালে কোনো বিষ থকা মানে আল জাতীয় বস্তু, আলটো কি বস্তু মই নাজানো, মানে বুঢ়া মেথাসকলৰ মুখত শুনা আল বুলি বস্তু এটা আছে বুলি। গতিকে নেজৰ ফালে কোনো বিষ থকা কোনো বস্তু নাথাকে, সাধাৰণতে এনেকুৱা দুখন মুখ নাথাকে নেজৰ ফালে, সেইটো এটা অন্ধবিশ্বাস আছে বহুত দিনৰ আগৰ পৰা। আৰু এটা অন্ধবিশ্বাস মই শুনিছোঁ, এই যোনটো অকাকী সাপটো কয়, তুমি লিখা বুকখনৰ নামটোৱে দিছে কেৰেট, সেইটো আচলতে বেণ্ডেড কেৰেট বুলি কয়, যোনটো আমাৰ ইয়াত অকাকী বুলি কয়, ক'লা হালধীয়া। সেই সাপটোৰ বিষয়ে এটা অন্ধবিশ্বাস আছে যে সেই সাপটোৰ ওপৰেদি মানুহ পাৰ হৈ গ'লেহে সাপটো বোলে গৰ্ভৱতী হয়। গতিকে তেনেকুৱা কোনো কথা নাই, কাৰণ সিহঁতৰ ছেক্সুৱেল কিবাটো হ'লে হাবিতে থাকক জংঘলতে থাকক সিহঁতৰ ৰিপ্ৰডাকশ্যন সেইটো হ'বই। গতিকে তাত মানুহ পাৰ হৈ যায় দেৰি যোৱাৰ কোনো এনেকুৱা কোনো কথা নাই। আৰু এটা কথা আছে, সেইটো সাপে গৰু গাখীৰ খায় বুলি কয়। আচলতে তাৰ পিছফালে থকা বৈজ্ঞানিক দৃষ্টিভংগীটো হৈছে সাপ হৈছে তোমাৰ শীতল ৰক্তিয়ে প্ৰেৰণে, মানে সিহঁতৰ তেজটো বহুত ঠাণ্ডা হয়, গতিকে সেইকাৰণে সিহঁতি ঠাণ্ডা দিনত নোলায়, গৰম দিনত ওলাই আমি দেখিছোঁ। আৰু সিহঁতি সাধাৰণতে থকা জেগাত থাকিব বিচাৰে, ধৰি লওক খেৰী ঘৰ হওক, মানে মানুহৰ বিচনাতো কেতিয়াবা আহি শুই যায়, হয়তো আমি গম নাপাওঁ। ঠিক তেনেদৰে মানে সিহঁতি গৰুৰ গাটো বহুত থাকে নহয়, এনেকৈ পাক মাৰি এনেকৈ থাকে ঠেঙত, আৰু সেইটোকে মানুহে কৈ দিলে কি অন্ধবিশ্বাসত কি সি গৰু গাখীৰ খাব আহিছিলে বুলি। গতিকে সাধাৰণতে গৰু মানে সাপৰ গাখীৰ হজম কৰা কোনো কেপাচিটি নাই, কোনো কোৱালিটি নাই তাৰ। গতিকে সেইটো জিভাখন আমি দেখিছোঁ, সেইটো দুখন জিভা থাকে। মানুহৰ মুখৰ আপুনি চাব ওঠটো আৰু জিভাখনৰ কাৰণে হুপি খাব পৰা কোৱালিটি বা চুপি খাব পৰা কোৱালিটিটো থাকে মানুহৰ, কিন্তু সাপৰ তেনেকুৱা ধৰণৰ কোনো কোৱালিটি থাকিবলৈ কোনো বডি পাৰ্টছে নাই, জিভাখনৰ আকৃতিও তেনেকুৱা নহয়। গতিকে ভোকত থকা সাপ এটাক তুমি পানী খুৱাই দিলেও খাই দিব বহুতখিনি, গাখীৰ খুৱাই দিলেও খাই দিব, বিষ খুৱাই দিলেও খাই দিব, কিন্তু মানে অলপ সময়ৰ পিছত হয়তো বমিয়ে উলিয়াই দিব, হয়তো হজম শক্তি কৰিব নোৱাৰিব। গতিকে আমাৰ আদিম যুগৰ পৰা যোনবিলাক পূজা পাতলৰ নামত চলি আহিছে যে সাপে গাখীৰ খায় কিবা খায়, আচলতে বৈজ্ঞানিক দৃষ্টিভংগীত সাপে গাখীৰ হজম কৰিব নোৱাৰে, সিহঁতৰ এইটো কেপাচিটিও নাই। সাপ হৈছে তোমাৰ মাংসভোজী, ভেটি পোক পৰুৱা কিবা কিবি এইবিলাকে খাব, ফৰিং চৰিং ভেকুলী চেকুলি, বেলেগ তাৰ বাহিৰে কিছুমান মানুহক আনাৰস খায়, কিবা খায়, ফল মূল, সেইবিলাক একো নাখায়। গতিকে তাক লৈ আমি ইমান চিন্তনীয় হ'ব নালাগে। আৰু কিছুমান কথা অন্ধবিশ্বাস আছে, ধৰি লোৱা সাপৰ কথালৈ যাওঁতে মই আৰু এটা কথা কৈ দিছোঁ, গুইৰ লগত ৰিলেটেড, যিহেতু একে সৰীসৃপ জাতীয় প্ৰাণী। এতিয়া মানুহে কি কয়, গুইয়ে খুটিলে গুইটো পানীত পৰাৰ আগত মানুহটো পানীত পৰিলে বাচে বুলি কয়। আচলতে এটা সত্য কথা কৈ দিছোঁ, আমাৰ ভাৰতবৰ্ষৰ কোনো গুইয়ে বিষ নাই, বিষ মানে মানুহ মাৰি দিব পৰা বিষ নাই, কিন্তু মানে সিহঁতৰ লেলাৱতীত যোনখিনি এনজাইম থাকে, যোনখিনি মানে পদাৰ্থ থাকে, তাৰ কাৰণে হয়তো তোমাৰ কামোৰা জেগাডোখৰ গেলি যাব পাৰে, উখহি যাব পাৰে, হয় তোমাৰ শৰীৰটো দুৰ্বল হ'ব পাৰে, কিন্তু মানুহ মাৰিব নোৱাৰে। এতিয়া কথাটো চাব গ'লে কি হ'ব, তুমি যদি সাঁতুৰিব নাজানা, গুইটোৱে তোমাক খুটিলে, তুমি পানীত পৰি দিলা, তুমি সাঁতুৰিব নজনাৰ কাৰণেহে মৰিলা, গুইটোৰ কাৰণে নমৰা। গতিকে সেইবিলাক অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকিলে আমি হয়তো বহুতখিনি বাচিম। আৰু সাপে কেতিয়াও চেষ্টা নকৰে যে মানুহ থকা কাৰণে ঘৰৰ ভিতৰত সোমাই কিবা খাবলৈ। সাপে সদায় আহাৰ থাকিলেহে যাব, তোমাৰ ঘৰৰ ভিতৰত নিগনি আছে, ভেকুলী আছে, কিবা আছে, ঘৰৰ বাৰীখন বোলে চুক কাণবিলাক লেতেৰা হৈ আছে, জাবৰ দম আছে, বেগ কাঠ ইটা এইবিলাক আছে, সেইবিলাকত সোমাই খাব। গতিকে সেইবিলাক চাফ চিকুণ কৰিলে হয়তো সিহঁতি ঘৰৰ পৰা আঁতৰি থাকিব। আৰু মই ভাবোঁ প্ৰতিঘৰ মানুহৰ বাৰীত সাপ থাকিব লাগে 3-4টা, এইকাৰণে থাকিব লাগে, তোমাৰ ঘৰৰ বাৰীত বহুত খেতি পথাৰ থাকিব, জিকা খেতি কিবা খেতি থাকিব, তাত পোক পৰুৱা আহিব, সাপ কেইটামান থাকিলে হয়তো তোমাৰ সেইখিনি খাই নাইকিয়া কৰিব। আৰু সাপে কেতিয়াও তোমাক এনেই খুটি নিদিয়ে, হয় তোমাক আঘাত কৰিব লাগিব, তাক কিবা কৰিব লাগিব। আৰু সাপে এটা কথা কৈ দিছোঁ, সাপে কেতিয়াও চেষ্টা নকৰে যে সিহঁতৰ বিষখিনি এনেই নষ্ট কৰাত, সেই বিষখিনি সিহঁতে ব্যৱহাৰ কৰে খাদ্য হজম শক্তি হিচাপে। গতিকে সেইখিনি এনেই সিহঁতি পেলাই দিব নিবিচাৰে, গতিকে সিহঁতি আৰামছে খাব, গুচি যাব। গতিকে তাক লৈ ইমান চিন্তা কৰিব নালাগে। আৰু জেনেৰেলি মই এতিয়া যিমানবিলাক ৰেস্কিউ কৰোঁ, মানে সৰহবিলাক সাপ মই জেনেৰেলি মোৰ বাৰীতে এৰোঁ, সিহঁতি ক'ত যায় নাজানো, কিন্তু আমাৰ গাঁৱত মই ভাবোঁ মেক্সিমাম সাপ আছে, মই ভাবোঁ মানে এতিয়া মই যিমানবিলাক এৰিছোঁ, বহুত প্ৰজাতি এৰিছোঁ। আৰু বাকী মোৰ মনত এতিয়া অহা নাই, তোমাৰ আৰু কিবা সুধিব লগা আছে সুধা। নকওঁ, আপোনাৰ কথাটো বা এটা মনত পৰিলে, আমাৰ আগৰ মানুহবিলাকে কয় যে আমাৰ ভঁৰালৰখীয়া সাপ এটা আছে, বাৰীৰখীয়া সাপ এটা আছে, এনেকৈ কয়, মানে সেইটোৱে ভূমিকাত আছে, ভঁৰালৰ নিগনি খাবলৈ হয়তো হাপিটা লাগে, বাৰীত তেনেকৈ লাগে, মানে বাৰীত সাপ থকাটো উচিত, বাৰীৰখীয়া সাপ থাকিব লাগে মানে।
আগৰ যিটো ধাৰণা আছিলে সেইটো ঠিকে আছে। তাৰপিছত আৰু এটা কথা হয়, দুটা সাপ যেনেকৈ মেৰেল লৈ থাকে, গড় যোৱা বুলি, আমাৰ ঘৰৰ ওচৰত গড় যোৱা বুলি কয়, ইভাগে কি কয় নাজানো। তাৰপিছত মানুহে গামোচা দলিয়াই দিয়ে, গামোচা কাৰণে বাকচত ভৰাই থয়, এই তেনেকুৱা এটা ধাৰণা আছে, সেইটো নিশ্চয় অন্ধবিশ্বাসেই হ'ব কিবা এটা, সেই বিষয়ে কওকচোন। এতিয়া চোৱা, মানে ধৰি লৈছোঁ সেইকেইটা সাপ বহুতকৈ গড়জোৱা সাপ মানে ধৰি লওক মানুহে কয় মতা মাইকী সাপ কিবা সেনেকুৱা কৰি থাকে, কিবা মানে ছেক্সুৱেল কিবা বিহেভিয়াৰৰ প্ৰতি মানুহ কয় আৰু এইটো এনেকুৱা টাৰ্মছ এটা মানুহে ইউজ কৰে। আচলতে সেইকেইটা সাপ মেল মতা মাইকী সাপ হ'বও পাৰে নহ'বও পাৰে। সাধাৰণতে মই যিমান মেক্সিমাম আমাৰ অঞ্চলত দেখিছোঁ সৰহবিলাক হৈছে মতা সাপ, মতা সাপ। সিহঁতে কি কৰে মানে ধৰি লৈছোঁ এইটো অঞ্চলত দুটা মতা সাপ আছে, সাধাৰণতে এইটো বিহেভিয়াৰ আমি বেছিকৈ দেখা পাওঁ ইণ্ডিয়ান ৰেড স্নেক, যোনটো কোৱা হয় মুচুৱাগুম, ক'লা সাপ। সাধাৰণতে মানুহে ক'লা সাপ বুলি ক'লে ফেটি সাপ বুলি ভাবিলে, ক'লা মাটি ফেটি। গতিকে আচলতে দিনত এটা কথা মন কৰিবা, দিনত তোমাৰ বিষ থকা সাপবিলাক জেনেৰেলি নোলায়, সকলোবিলাক বিষ থকা সাপ হৈছে নিশাচৰ, মেক্সিমাম মানে। আৰু দিনত তোমাৰ এই ৰেড স্নেককেইটা কি কৰিব, এটা অঞ্চলত দুটা মতা মুচুৱাগুম সাপ আছে, ধৰি লৈছোঁ সেই অঞ্চলতে এজনী মাইকী সাপ আছে। যেনেকৈ জীৱবিলাকে যিকোনো চৰাই হওক বা যিকোনো জীৱ জন্তুৱে হওক মাইকী মানে হেৰিয়ৰ প্ৰতি আকৰ্ষিত হ'বলৈ সিহঁতে ডেন্স কৰিব, কিবা ভোকে চৰাইবিলাকে যেনেকৈ মাত মাতে ধুনীয়া, কুলিয়ে মাতে, ঠিক তেনেদৰে সিহঁতি কি কৰিব, দুইটাই মাথাই এনেকৈ লগ খায় নহয়, লগ খাই পিনি সিহঁতি চাবা এটাৰ ওপৰত এটা মাথাটো এনেকৈ উঠিবগৈ, যোনটো সাপে বেছি ইটো সাপৰ মাথাটোৰ ওপৰত নি পিনি এনেকৈ মাটিত লগাব পাৰিব সেইটো সাপে জিকিব আৰু সেইটো সাপে অঞ্চলটো দখল কৰিবলৈ সক্ষম হ'ব। আচলতে গড়জোৱা সাপ বুলি কোনো কথা নাথাকে, হয়তো সেইকেইটা মতা সাপো হ'ব পাৰে, হয়তো আৰু মতা মাইকী সাপ ছেক্সুৱেল কিবা হেৰি কৰাটো সিহঁতৰ মানে চিম্বলটো অলপ বেলেগ টাইপৰ হয়। আৰু আমাৰ ইয়াত মই তেনেকুৱা দেখি পোৱা নাই, ঘন অঞ্চলৰ এনেকুৱা জেনেৰেলি হয়, জেনেৰেলি মানুহ থকা অঞ্চলৰ এইবিলাক এনেকৈ মানে মানুহে দেখাকৈ নহয় আৰু তাত গৈ গামোচা পাৰিব যোৱাটো এটা মানে দুৰ্ঘটনাহে হ'ব। ধৰি লৈছোঁ সিহঁতি খঙত আছিলে, যিহেতু ফাইট মানে যুদ্ধ কৰা মুডত আছিলে, ফাইটিং কৰা মুডত আছিলে, তেতিয়া হয়তো আপুনি গামোচা পাৰিব যাব, হয়তো আপোনাৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব, আপোনাক খুটি দিব। ধৰি লৈছোঁ ইণ্ডিয়ান ৰেড স্নেক নাছিলে, মুচুৱাগুমটো যিহেতু বিষ নথকা সাপ, গতিকে ফেটি সাপেই আছিলে, ধৰি লৈছোঁ ফেটি সাপে তুমি গামোচা পাৰিব গ'লা, সিহঁতি খঙত আছিলে, তোমাক খুটি দিলে, তুমি মংগল কৰিবলৈ বিচাৰিছিলা ঘৰৰ গামোচা পাৰি, কিন্তু হ'লগৈ অমংগল। গতিকে সেইবিলাক অন্ধবিশ্বাসত বৰ্তি নাথাকি যদি আমি কাম কৰোঁ হয়তো আমাৰ এনেও মংগল আহিবই, এনেকৈ মংগল টানি অনা বস্তু নহয়। মই ভাবোঁ এইবিলাক দুটামান জেনেৰেশ্যন লাগিব, দুটামান প্ৰজন্ম যাব লাগিব। সকলোবিলাক মানে দেখিছোঁ ল'ৰাবিলাক আজিকালি নতুন প্ৰজন্মবিলাকে এইবিলাক কথা জানিবলৈ আগ্ৰহী হৈছে, হয়তো আৰু দুটামান প্ৰজন্ম গ'লে এইবিলাক অন্ধবিশ্বাসবিলাক আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব বুলি মই ভাবোঁ। বন্ধুসকল, সৰ্প উদ্ধাৰকাৰী তথা প্ৰকৃতিপ্ৰেমী যুৱক ত্ৰিবেণী ৰঞ্জন গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰৰ আজিৰ প্ৰথম খণ্ডটি আপোনালোকে চালে। দ্বিতীয় খণ্ডটিৰ বাবে আপোনালোকে চাই থাকিব কিতাপ দ্য আছামিজ বুক টিউবাৰ। আজিৰ খণ্ডটি চাই আপোনালোকৰ কেনে লাগিল সেয়া আমাক জনাবলৈ নাপাহৰিব। কিবা যদি আখুৱা দেখিছে সেয়া আমাক নিশ্চয় আঙুলিয়াই দিব, কিয়নো আপোনালোকৰ মন্তব্য তথা সঁহাৰি আমাৰ যাত্ৰাপথৰ নিৰ্ভৰযোগ্য সহযাত্ৰী।